मोजां मोननायनि खाथिरावनो बिसिया आंगो फिसायखौ इनायै बुथारनाय मोनसे जाथाय। जाय समाव गुवाहाटी नोगोरमायाव मानसि बुथारनायनि दुंहाव थासारिया सोलिबाय थानाय समावनो बेबादि फिन गुबुन मोनसे इनाय जाथाया सोराङाव फैदों। नंगौ, मोजां मोनलायनायनि खाथिरावनो गावनि आंगो फिसायखौ बुथारदों सासे आइजोआ। बे जाथाया नुजाथिदों अदालगुरि जिल्लानि गसाइगावआव। गावनि मोजां मोननाय प्रणब राभानि हेफाजाबाव बिसि प्रतिमा राभाया हरनि समाव फिसाय प्रदीप राभाखौ इनायै बुथारदों। सुलुंनि बादिब्ला अदालगुरि जिल्लानि खालाइगाव थानानि सिङाव थानाय गसाइगावनि कसारिथल गामिनि प्रदीप राभाखौ बुथारग्रा एबा बिसि आरो बिनि मोजां मोननाय सेंग्राखौ पुलिसा हमबाय। बे जाथायनि सायाव पुलिसा बिसि आरो मोजां मोननाय सेंग्राखौ हमनानै दासान्दि सोंनाय फिननाय सोलिगासिनो दं। फारसेथिं मोजां मोननायनि थाखाय बिसियानो गावनि आंगो फिसायखौ बुथारनाय जाथायखौ ओनसोलनि सुबुंफ्रा गोख्रों रावजों सोंखारिदों। एटु आसलते হয় তেনেকুৱা মানে কথা হ'ল কি মানে আমি যেতিয়া ইনফৰমেশ্যন পালোঁ আচলতে গুৱাহাটী ঘটনাটোৰ লগত এইটো নিমিলে, এইটো অলপ বেলেগ। গুৱাহাটীটো অলপ বেলেগ, এইটো মানে অলপ যিটো কোৱা হয় মানে আমাৰ সমাজত কোৱা হয় যে পৰকীয়া প্ৰেম, তেনেকুৱা এটা ঘটনা এইটো, আৰু সেইটোৰ লগত জড়িত, আৰু সেইটো কাৰণে এই ঘটনাটো হৈছে। আমি ইতিমধ্যে আসামিক মানে ডিটেইন কৰিছোঁ, দুইটাকে মানে ডিটেইন কৰি আমি ইণ্টাৰগেশ্যনত ৰাখিম, আৰু আছে আমাক কাম কৰিবলৈ। প্ৰিলিমিনেৰী এইখিনি হৈছেহে এতিয়া বৰ্তমান। আসামী এইটো যিজন ভিক্টিম তেওঁ পত্নী আৰু লগতে মানে বুবু বুলি এটা ল'ৰা আছে, নেবাৰিং, মানে এই দুজনক আমি বৰ্তমান আমি ডিটেইন কৰিছোঁ। আমি আৰু চাম ইয়াৰ পিছত আৰু কোনোবা আছে নেকি জড়িত, কাৰণ এইটো ঘটনাটো যিহেতু এটা মাৰ্ডাৰ কেছ, গতিকে ডেফিনেটলি ভালকৈ চাব লাগিব। ইয়াতে যাতে কোনো ৰৈ নাযায়, কোনো খুটি নাটি যদি একো বাচি নাযায়, সেই গোটেই বস্তুখিনি ভালকৈ চাব লাগিব। এতিয়া জাষ্ট এটা প্ৰিলিমিনেৰী হৈছে। কেনেধৰণে মাৰি পেলোৱাৰ সন্দেহ কৰিছে? এইটো ৰাতি ডিঙিত চেপি পেলাই এইটো হত্যা কৰা নিচিনা তেনেকুৱা আমাৰ মানে আমি যিটো প্ৰিলিমিনেৰী যিটো আমি ষ্টেজত আমি এতিয়া ইনভেষ্টিগেশ্যন কৰিছোঁ, সেইটোত আমি তেনেকুৱা যেনেই লাগিছে। গতিকে ইয়াৰো ইনভেষ্টিগেশ্যন প্ৰয়োজন আছে। আছে সেইটো হয় 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 সেইটো, কাৰণ মাইকী মানুহ এজনীয়ে মতা মানুহ এটাক অকলে মাৰিব নোৱাৰে ডেফিনেটলি, আৰু সেইখিনি প্ৰিলিমিনেৰী ষ্টেজত তাই সেইখিনি কথা কৈছেও। গতিকে আৰু ইনভেষ্টিগেশ্যন প্ৰয়োজন আছে এই কেছটোত, মানে আৰু যদি আৰু কোনোবা থাকিব পাৰে ইয়াত, এইটো নুই কৰিব নোৱাৰি যে এই দুজনে হয়, ইয়াৰ পিছত আৰু থাকিব পাৰে। গতিকে সেইখিনি গোটেইখিনি হোৱাৰ পিছত আপোনালোকক আমি ডিটেইলছটো জনাব পাৰিম। এতিয়া এটা জাষ্ট প্ৰিলিমিনেৰী এটা ষ্টেজত আমি এইখিনি কৰিম। যিজন ঢুকাইছে তেওঁৰ নাম হ'ল প্ৰদীপ ৰাভা, আৰু তেওঁৰ মিছেছৰ নাম হ'ল প্ৰতিমা ৰাভা, আৰু লগত যিজন আছিলে ল'ৰা সেইজনৰ নাম হ'ল বুবু এলাইচ প্ৰণৱ ৰাভা। ঘটনাটো কি হৈছে মানে মই সাধাৰণতে মই টংলাত আছিলোঁ। মোটামুটি মই 1টামান বজাত এই ঘটনাখিনি গম পালোঁ। যিহেতু মই ৰাতিপুৱাই মই যিহেতু কৰ্মত ব্যস্ত হৈ থাকোঁ, ৰাতিপুৱা কামত মই ওলাই গ'লোঁ। যোৱাৰ পিছত যাই এফালে ফোন কৰিলে যে এনেকুৱা ঘটনা এটা ঘটিছে, গতিকে ডিঙিটো স্পট হৈছে, গতিকে আমাৰ অলপ সন্দেহ হৈছে, গতিকে আমি সৎকাৰ কৰাত অলপ অসুবিধা পাইছোঁ, যিহেতু আপুনি ভিডিঅ' ছেক্ৰেটাৰী হয়, অলপ আহকচোন বুলি ক'লে। আৰু লগতে পাৰে যদি গাঁওবুঢ়াকো অলপ হেৰি কৰক, আলোচনা কৰক, ফোন কৰক, এনেকৈ বুলি ক'লে। তাৰপিছত মই ইমিডিয়েটলি তাৰ পৰা গুচি আহিলোঁ। আহি ৰাইজক ইয়াতে লগ পালোঁ। ৰাইজক মই সোধা মেলা কৰিলোঁ, আলোচনা কৰিলোঁ। কৰাৰ পিছত ৰাইজে ক'লে আপুনি চাওকচোন বুলি ক'লে। তাৰপিছত মই চালোঁ, চোৱাৰ পিছত দেখিলোঁ যে এইটো বহুত স্পট হৈ আছে, এইফালে কাণত হৈ আছে, ডিঙিটো গোটেই ৰাউণ্ড কৰি ঘূৰণীয়া কৰি হৈ আছে, বহুত দকৈ হৈছে। তাৰপিছত মই ৰাইজক ক'লোঁ যে এইটো আপোনালোকে সৎকাৰ কৰিব নোৱাৰিব, যিহেতু মই দেখা পালোঁ। এতিয়া মই ইমান সাংঘাতিকভাৱে স্পট হৈছে, মই এইটো থানাত জনাবই লাগিব বুলি ক'লোঁ। তাৰপিছত ৰাইজে ক'লে তেতিয়াহ'লে এইটো জনাওক থানাত। এতিয়া মই গৃহস্থক সুধিলোঁ যে আপোনালোকৰ কিবা আপত্তি আছে নেকি, কাৰণ এইটোতো এতিয়া নজনালেই নহ'ব, জনাবই লাগিব, কাৰণ মই যিহেতু দেখিলোঁ বুলি ক'লোঁ। তাৰপিছত যাই ৰাইজে ক'লে যে এইটো আপুনি পুলিচক জনাওক, আৰু গৃহস্থ ক'লে আপুনি পুলিচক জনাওক। তেতিয়া মই পুলিচক ফোন কৰিলোঁ থানালৈকে, যিহেতু মই ভিডিঅ' ছেক্ৰেটাৰী হয়, আৰু মোৰ দায়িত্বখিনি মই কৰিবই লাগিব যিহেতু। এনেকৈ মই জনালোঁ। জনাৰ পিছত থানাই ৰেছপন্দ দিলে। তাৰপিছত মোক মাতিলে, মই থানালৈকে গ'লোঁ, আৰু কিছু কথা মোক সুধিলে। মই সঁচা কথাখিনিয়ে ক'ব মই বাধ্য হ'লোঁ। পিছত যাই অফিচাৰে মোক ঘৰৰ ভিতৰলৈকে লৈ গ'ল। ডেড বডিটো একেলগে চালোঁ। ঘৰৰ ভিতৰত যেতিয়া নিয়ে আৰু আসামীৰ লগত সাক্ষাৎ যেতিয়া কৰে, মোক লগত ল'লে। গোটেই বিতংভাৱে আসামীয়ে কথাখিনি সুন্দৰভাৱে খুলি ক'লে। কোৱাৰ পিছত স্বীকাৰ কৰিছে কৈছে। গতিকে এইটো ঘটনাটো এনেকুৱা হ'ল, আৰু মোৰ লগত এজন ব্যক্তি জড়িত হৈ আছে,
সেনেকৈ তাৰমানে ঘটনাটো কৰা হৈছে, কামটো কৰা হৈছে বুলি কৈছে। এতিয়া অনুমান আমিতো গম নাপাওঁ, যিহেতু আমি সদায় আৰু কৰ্মৰ পৰা আহি আৰু ভাগৰে জিগৰে শুয়ে থাকোঁ। তাৰপিছতে সেইটো ববু বুলি কৈছে আৰু ববু ৰাভা বুলি কৈছে। তেওঁ ঘৰ ওচৰতে। গতিকে এতিয়া গম পালোঁ যে থানাই তেখেতক এৰেষ্ট কৰিছে আৰু লগত অলৰেডি এৰেষ্ট কৰি লৈ গ'ল। আৰু ইফালে যিজন ঢুকালে তেওঁৰ ঘৈণীয়েককো এৰেষ্ট কৰিছে। ইতিমধ্যে থানাই তেওঁলোকক লৈ গ'ল। ঠিক তেনেকুৱা এতিয়া বহুতৰ মুখতে বহু বাবা ওলাইছে, সেনেকুৱা হয়তো আছিল বোধ কৰোঁ। সেইটো আৰু এতিয়া আমিও আনৰ মুখত শুনা, আমি যিহেতু সদায় কৰ্মতে ব্যস্ত হৈ থাকোঁ, সেইবিলাকত ইমান গুৰুত্ব দিয়া নপৰে। গতিকে সেনেকুৱা বিভিন্ন মুখত তেনেকুৱা ওলাই যায় আৰু।